আমাৰ লগত আছে চৰণজি আমাৰ প্ৰগ্ৰাম অলপমান পিছত আৰম্ভ হ'ব এটা জুবিন দাহঁতে আহিব সকলো অতি সোনকালে কি আহি আছে বিয়া আহি আছে ভগৱান আহিব লাগিব চিঠি দিম এতিয়া আপোনাক বঢ়িয়াকে আৰু আমাৰ লগত আমাৰ মৰমৰ জুবিন দা আছে জুবিন দা আমাৰ বহুত বেছি ভাল লাগিছে লাভলি সং মহেশ বাবু আপোনালোকে বহুতে চিনি পায় মহেশ বাবুৰ ভতিজা হয় যেটো এটা ইমোশনাল এটা কানেকশন মই যেটো পাইছো হেতু বস্তু মোৰ বহুত ভাল লাগিছে মোৰ কাৰণে এটা নতুন অভিজ্ঞতা আৰু তাতকে বিশেষকে মই এক্টিং কৰিছো दीदी का आपको वीडियो कैसा लगा बहुत मस्त लगा जो एंडिंग पार्ट था ना क्योंकि मेरा घर में নমস্কাৰ নতুন এটা ব্লগত আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি খুব সুন্দৰ এটা অনুষ্ঠানত গৈ আছো তেলেগু ফিল্ম ইণ্ডাষ্ট্ৰি আৰু অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি আসাম ফিল্ম ইণ্ডাষ্ট্ৰি দুটা ইণ্ডাষ্ট্ৰিৰে ফাৰ্ষ্ট এভাৰ মানে এনেকুৱা কোলাবৰেচন হৈছে আৰু বেবি আই লাভ ইউ বুলি খুব সুন্দৰ এটা গান ৰিলিজ হ'ব আজি য'ত আমাৰ সকলোৰে মৰমৰ জুবিন দা আশুজ বৰপাত্ৰদাৰ লগত আৰু বহুত কোনোবা গেষ্ট থাকিব আমাৰ অসমৰ চেলিব্ৰিটি গেষ্ট থাকিব তাতে আমি গৈ আছো আমাকো ইনভাইট কৰা হৈছে ভূখণ্ডা হৈ আছে ভূখণ্ডক বিয়া চিঠি দিব লগা আছে আৰু বহুতক বিয়া চিঠি দিব লগা আছে যে আমি তাতে গৈ আছো খুব সুন্দৰ অনুষ্ঠান হ'ব আৰু এনেকুৱা কোলাবৰেচন হৈ থাকিব লাগে এইটো প্ৰথমবাৰ এনেকুৱা কোলাবৰেচন হৈ আছে তেলেগু ফিল্ম ইণ্ডাষ্ট্ৰি আৰু অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিৰ মাজত এটা খুব সুন্দৰ গান ৰিলিজ হৈ আছে আৰু লগতে এনেকুৱা কোলাবৰেচন বিলাক হৈ থাকিলে কি হয় ইয়াৰে ইণ্ডাষ্ট্ৰি মানুহ তাৰে বস্তু শিকিব তাৰে ইণ্ডাষ্ট্ৰি মানুহ ইয়াৰে বস্তু শিকিব তে বস্তুবিলাক আৰু বেছি গ্ৰ' হৈ যায় মানে কোলাবৰেচনটো হ'লে শিকিব পাৰিতো বহুত বস্তু আমি তাতে গৈ আছো খুব সুন্দৰ এটা ইভেণ্ট হ'ব আপোনালোকক গোটেইখিনি ধুনীয়াকৈ দেখাম কেনেকুৱা কি গান আপোনালোকে গৈ পেলাই ইউটিউবতো চাব পাৰে বেবি আই লাভ ইউ বুলি মাৰি পেলাই আৰু আমি তাতে যাওঁ ইভেণ্টত গণেশগুৰিত তাতে গৈ পেলাই আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছো কেনেকুৱা কি ইভেণ্ট হয় আৰু এইটো আমি নতুন আজি দিনত লৈছিলোঁ এইটো ব্ৰঞ্জৰ কাৰণে লৈছিলোঁ বেয়া মাথাটো লৰাই থাকে চাওক না বেয়া মাথাটো লৰাই থাকে বেলেগ বেলেগ ষ্টাইলত মাথাটো পুৰা লৰাই থাকে আমাৰ ভূখণ্ডা বহুত দিনৰ পিছত মানে কি লগটো বহুত পাই আছো ডেইলি লগ পাই আছো ভিডিও বনোৱা হোৱা নাই আৰু পিকনিক খালো আৰু কন্টিনিউ বহুত দিন লগ পাই আছো কিন্তু ব্লগত আমি লগ পোৱা হোৱা নাই ব্লগত আজি লগ পালো আৰু অতি সোনকালে কি আহি আছে বিয়া আহি আছে ভূখণ্ডা আহিব লাগিব চিঠি দিম এতিয়া আপোনাক বঢ়িয়াকে চিঠি দিব আৰু মই জানো আৰু বহুত বছৰ আপোনালোকে বাৰু ভিডিঅ'ত চাইছে অফলাইন জানো আপোনালোকে অনলাইন গম পাইছে আমি অফলাইন গম পাই আছিলো বহুত বিয়ান্দি চিন লৈ আছে এতিয়া আমি এটা খুব সুন্দৰ প্ৰগ্ৰামত আহিছো আৰু আমি এটা যাওঁ তাতে ন ভিতৰত ধুনীয়া প্ৰগ্ৰাম এটা তেলেগু ইণ্ডাষ্ট্ৰি আৰু অসমীয়া ইণ্ডাষ্ট্ৰি কোলাবৰেচন একদম বেবি আই লাভ ইউ আমি ভিতৰত যাওঁ ধুনীয়াকে এইটো বৰ্তমান বিকাশে কৰি আছে নাই ৰাছিয়া ট্ৰিপ বিৰাট ভাল লাগিল ভূখণ্ডা থ্যাংক ইউ ধুনীয়া কন্টেন্ট ধুনীয়া কন্টেন্ট বনাইছে হিলাই দিছে একেবাৰে মইতো নাই বিয়া পাতি একেবাৰে বাপ্পা বিয়া আহি আছে বাপ্পা পডকাষ্ট কৰি একেবাৰে সব ফালে যায় মানে ভূখণ্ডা আহি আছে এতিয়া অতি সোনকালে বিয়া আমাৰ প্ৰগ্ৰাম অলপমান পিছত আৰম্ভ হ'ব এটা জুবিন দাহঁতে আহিব সকলোৱে আৰু এটা বস্তু কি মই যে ক'লো আপোনালোকক তেলেগু ফিল্ম ইণ্ডাষ্ট্ৰি আৰু অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিৰ মাজত এইটো প্ৰথম কোলাবৰেচন হয় আৰু তেলেগু ফিল্ম ইণ্ডাষ্ট্ৰিৰ যিজন মানে হিৰো এই মাত্ৰ দেখালোঁ বাহিৰত আপোনালোকক মহেশ বাবু আপোনালোকে বহুতে চিনি পায় মহেশ বাবুৰ ভতিজা হয় এখেতৰ নাম কি হয় দাদা চৰণ কুমাৰ বা হ'ল বনশ্ৰী বা এই ছিংগাৰ হয় আছামিজ ছিংগাৰ হয় আমাৰ সকলোৱে চিনাকি আৰু ইপিনে ৰাহুল দা আছে ৰাহুল দাই গোটেই ইভেণ্টটো মানে অৰ্গেনাইজ কৰিছে তেওঁ এতিয়া অকণমান পিছতে ইয়াতে আজি মানে গানটো ৰিলিজ হ'ব জুবিন দা আহিব আৰু বহুত গেষ্ট আহিব ভূখণ্ডা মহেশ বাবুৰ ভতিজা তেখেতো আহিব মহেশ বাবুৰ ভতিজা আহিব ন এই বস্তু জানি বেছি ভাল লাগিছে ন মহেশ বাবুৰ ভতিজা মহেশ বাবুৰ গান ফিল্ম চাওঁ আমি ever collaboration between the Telugu film industry and Assam. Can we have a huge round of applause for both of them? Thank you very much. It's a lovely song. I've already seen this video like 2 days back, and the second time I'm watching it. It was lovely, and thank you, Sharon, for collaborating with Assam with this song. And I was also part of a lot of songs in Telugu industry. So welcome here, and we'll do more good works. And সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ স্পেচিয়েলি লাষ্ট এণ্ডিংটো মোৰ বহুত বেছি ভাল লাগিছে কাৰণ মোৰ ঘৰত এটা পেটছ আছে ব্ৰঞ্জ তাৰ নাম আৰু লাষ্টত যিটো মোৰ সেই যিটো এটা ইমোশনেল এটা কানেকশ্যন মই যিটো পাইছোঁ সেইটো বস্তু মোৰ বহুত ভাল লাগিছে যে দগ এটা বচাব গৈ তেওঁৰ এক্সিডেণ্ট হৈ গ'ল তেতিয়া মোৰ মানে অলপমান সেইটো ভাল লাগিছে ত' থেংক ইউ ছ' মাছ আৰু আমাৰ লগত আমাৰ মৰমৰ জুবিন দা আছে
জুবিন দা থকাৰ বাবে বহুত বেছি ভাল লাগিছে থেংক ইউ সো মাচ আৰু সকলোকে হেপী ভেলেণ্টাইন ডে গানটো শেষ হ'ল এতিয়া আমি খানা খাওঁ আৰু গানটো মানে বঢ়িয়া লাগিছিল নৰ্মেল লাভ চঙে হৈ আছিল এণ্ডিং পাৰ্টটো মানে এনেকুৱা এটা মজা লাগি গ'ল মানে কিহৰ কাৰণে বেছি মোৰ ভাল লাগিছে কুকুৰ এটাক বচাব যায় কিনে মানে নিজৰ জীৱনটো হেৰি কৰি দিয়ে সেই বস্তুটো মানে এণ্ডিং পাৰ্টটো মানে মোৰ মজা লাগি গ'ল বিৰাট বঢ়িয়া লাগিছে এইটো বেবী আই লাভ ইউ এটা মানে এইটো বেবী আই লাভ ইউ কিয় নামটো সেইটো মানে আপোনাক চালে গম পাব আৰু আমাৰ গোটেইখিনি প্ৰগ্ৰাম শেষ হৈ গ'ল গোটেইখিনি ইভেণ্ট আপোনালোকক দেখাব চেষ্টা কৰিলোঁ ধুনীয়াকৈ আৰু এইপিনে আমাৰ লগত আছে চৰণজী আৰু এইপিনে আছে বনশ্ৰী বা আৰু पहले तो वेलकम टू असम वेलकम टू असम आई लव असम आप सेकंड टाइम आ रहा हूँ असम के लिए बहुत अच्छा लगा आपका जो गाना है और आपने असम के मतलब हम लोग दीदी के आपको वीडियो कैसा लगा बहुत मस्त लगा जो एंडिंग पार्ट था ना क्योंकि मेरा घर में पप्पी है तो एंडिंग पार्ट में मतलब इमोशनल हो गया थोड़ा सा पूरा फास्ट तो बढ़िया चल रहा था एकदम बहुत मजेदार दिख रहे थे मतलब वो सोचा नहीं था जो एंडिंग हो रहा था क्लाइमैक्स वो मजा लग गया क्योंकि मैं उसको रिलेट कर पाया आजकल तो सबका घर में पप्पी रहता है ना तो हर कोई ये चीज मतलब रिलेट कर पाएगा लास्ट में तो मतलब अरे ये क्या हो गया मतलब एक दूसरा मूड में मैं देख रहा था वैलेंटाइन डे है ना तो मैं दूसरा एक कपल मूड में मैं देख रहा था अचानक से वो चीज हो गया ना तो मेरा अरे भाई क्या हो गया तो बहुत अच्छा लगा थैंक यू सो मच और आप क्या कहना चाहेंगे आई वुड लाइक टू से दैट यू नो आई लव असम इसलिए यहाँ पे आके आई प्रॉमिस दैट आई विल मेक कंटेंट एंड इफ यू गाइज लव इट आई विल कीप मेकिंग मोर कंटेंट फॉर असम होप यू गाइज लव इट एंड लव द वीडियो हैप्पी वैलेंटाइंस डे दिस इज माय गिफ्ट ऑफ लव टू असम और ये तो इंग्लिश सॉन्ग हो गया ना तो कभी अपना लोगों आसामीज सॉन्ग में भी आपको कभी देखने को मिलेगा इंग्लिश एंड आसामीज इंग्लिश आसामीज तो आसामीज में भी कभी आपको देखने को मिलेगा शायद इन फ्यूचर অসমীয়া সঙ্গে হয় ইংলিছ অলপমান আছে আৰু পিনি বনশ্ৰী বা আছে বহুত বেছি ভাল লাগিলে মানে আপোনাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ সাউথ ইণ্ডাষ্ট্ৰীৰ লগত ধৰক কৰিলে কি ক'ম আৰু এইটো মানে সকলোৰে কাৰণে সপোনৰ কথা ন মই ইমান ধুনীয়া চান্স পাইছোঁ সেইটো কাৰণে মই নিজকে লাকি বুলি ভাবিছোঁ আৰু সাউথৰ ইণ্ডাষ্ট্ৰীত কাম কৰিছোঁ এটা খুব মোৰ কাৰণে এটা নতুন অভিজ্ঞতা আৰু তাতকে বিশেষকৈ মই এক্টিং কৰিছোঁ কেতিয়াও এইটো মোৰ চেলেঞ্জ মানে মোৰ কাৰণে এইটো কাৰণ মই এক্টিং জগতৰ নহয় চেষ্টাহে কৰিছোঁ এক্টিং কৰি পেলাই বহুত চেলেঞ্জেছ ফেচ কৰিব লগা হৈছিলে আৰু মই কৈছিলোঁ আমাৰ খুব ইয়াৰ লগত মানে খুব কাজিয়াও হৈছিলে একচুৱেলি খুব কাজিয়া কৰিছিলোঁ মানে এভৰিথিং মানে চব বস্তুতে মানে মই মানে খুব সৰু সৰু কথাত কেৰেক্টাৰ লৈ পেলাই মানে কেৰেক্টাৰ সোমাই যাব লাগে ন তেওঁলোক বহুত প্ৰফেশ্যনেল হয় চ' গতিকে মই তেনেকুৱা মানুহৰ লগত আজিলৈকে কাম কৰা নাই চ' মোৰ চুলি কালাৰৰ পৰা আৰম্ভ সিহঁতক মানে চুলিখিনি কলা কৰিব লাগিব বুলি ক'লে মইতো ভয় খাই কৈছোঁ চুলি কেলে কালাৰ মানে চেঞ্জ নকৰোঁ মই চেঞ্জ চুলি কালাৰ তাৰপিছত স্প্ৰে মাৰি দিছে মোৰ চুলিত পৰা কলা राइटर डायरेक्टर एक्टर और प्रोड्यूसर मेरा ये तो डेब्यू था और असम में ये डेब्यू होकर मुझे बहुत हैप्पी फील हो रहा है क्योंकि मैं एक्टिंग बहुत मूवीज़ तेलुगु में किया था पर ये फर्स्ट टाइम मैं डायरेक्ट कर रहा था और असम ऑडियंस को ये देकर ये आपका रिएक्शन देखकर मुझे बहुत अच्छा लगा एकदम बस बेस्ट थैंक यू सो मच और दोनों के बेस्ट विशेस और अपकमिंग नया प्रोजेक्ट आप लोग का आता रहे थैंक यू सो मच थैंक यू बेबी आई लव यू गानটো সকলোৱে চাব বুলি বেবী আই লাভ ইউ ইউটিউব চেনেলত আহে কোনটো চেনেল আছে হা ধনী ৰেকৰ্ডছ বেবী আই লাভ ইউ ও চীজ बेबी आई लव यू बढ़िया थैंक यू on this Valentine's Day baby I love you baby क्या है ये से बोल रहा है बढिया प्राइभेट नामটো জানবা মানে কমেন্ট কৰিব